যি আমাৰ মহাবিদ্যালয় খেলপথাৰত আমাৰ চিমেণ্ট চাপৰি যুৱ সমাজে বৰ আটকধুনীয়াকৈ এটা E8 ক্ৰিকেট খেল পাতিবলৈ লৈছে। সেইকাৰণে আমি ধন্যবাদ জনাইছোঁ। আমাৰ যুৱচামে অন্তত এই ক'ভিডৰ পিছতো যেতিয়া ক'ভিডৰ পিছত প্ৰথমবাৰৰ কাৰণে এই ষ্টেপ লৈছে, তাৰ কাৰণে সদৌ চিমেণ্ট চাপৰি বাকী হৈ পেলাই মই যুৱ সমাজক ধন্যবাদ দিছোঁ, যাতে খেলখন ধুনীয়াকৈ সুকলমে পাৰ হৈ যায়। তাৰ কাৰণে মই সকলো চিমেণ্ট চাপৰি ৰাইজৰ হৈ মানে তেওঁলোককো আশীৰ্বাদ দিছোঁ আৰু সকলো চিমেণ্ট চাপৰি ৰাইজে তাত সহযোগিতা কৰি আমি ডে নাইট এই যিটো খেলখন হ'ব এই খেলখনত সহায় সহযোগ দিব বুলি আশা ৰাখি মোৰ বৰ্তমান এতিয়ালৈকে আমাৰ প্ৰায় 30টামান গোলাঘাটৰ পৰা আৰম্ভ কৰি তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ আৰু দূৰণিবতীয়া ভালেমান টীমে ইয়াত অংশগ্ৰহণ কৰাৰ কথা কৈছে। আৰু প্ৰথমে আমি যিসকল আমি চিমেণ্ট চাপৰি যুৱ সমাজৰ পৰা আমি সকলোলৈকে এই খেলখনৰ সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে মই প্ৰথমে আপোনালোকৰ এই চেনেলৰ জৰিয়তে সকলো চিমেণ্ট চাপৰিবাসী ৰাইজক অনুৰোধ জনাইছোঁ। আৰু দ্বিতীয় কথা হ'ল যে এইখন যিহেতু ডে নাইট মেটচ আৰু আমি 4 দিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ আৰু এই খুব কম দিনৰ ভিতৰত আমাৰ ইতিমধ্যে প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। আপোনালোকে নিশ্চয় ইয়াত দেখিবলৈ পাইছে, ইয়াত প্ৰায় প্ৰস্তুতি সম্পূৰ্ণই হৈছে আৰু অহা কাইলৈৰ পৰা আমাৰ প্ৰথম ৰাউণ্ডৰ খেল আৰম্ভ হ'ব আৰু 5 তাৰিখে আৰম্ভ হ'ব আৰু অহা 7 তাৰিখে খেলৰ সামৰণি অনুষ্ঠান সামৰণি হ'ব আৰু বঁটা বিতৰণিৰ লগতে সামৰণি অনুষ্ঠান আয়োজন কৰা হৈছে। এইখন খেলৰ পৰা আপুনি কি অনুভৱ কৰে যে যুৱচামক কেনেকৈ আগবাঢ়ি যাব বুলি আপুনি ঠিক এই আমাৰ যিহেতু উঠি অহা প্ৰজন্মক আমি ক্ৰীড়াৰ ক্ষেত্ৰত তেওঁলোকে যিহেতু তেওঁলোকক ক্ৰীড়াৰ মাজলৈ নিবৰ কাৰণে আমাৰ উঠি অহা ভৱিষ্যতৰ প্ৰজন্মক আমি খেলৰ প্ৰতি তেওঁলোকক ৰাগ দিবৰ কাৰণে খেলৰ কাৰণে তেওঁলোকে যাতে খেলত মন বহাব পাৰে বা উঠি অহা প্ৰজন্মৰ প্ৰতি খেলৰ প্ৰতি আকৃষ্ট হ'ব পাৰে, এই কাৰণে আমি এনেধৰণৰ পদক্ষেপ লৈছোঁ যাতে ছাত্ৰ ছাত্ৰীসকলে বা খেলুৱৈসকলে এটা আমি প্লেটফৰ্ম দিব বিচাৰিছোঁ। ইয়াৰ পিছত তেওঁলোকে আৰু আগবাঢ়ি যাওক, লগতে আমাৰ নিজকে এটা আজিৰ দিনত যিহেতু ক্ৰীড়া ক্ষেত্ৰখনত বহুত আমাৰ ভাৰতবৰ্ষ বহুত আগবাঢ়ি গৈছে, গতিকে আমি ভাবিছোঁ আমাৰ এই গাঁৱৰ অঞ্চলত আমাৰ এই সৰু অঞ্চলৰ পৰা বহুত ভাল ভাল খেলুৱৈ যাতে ইয়াৰ পৰা ওলাই যাব পাৰে, তাৰ কাৰণে আমি এইটো প্ৰচেষ্টা হাতত লৈছোঁ। আৰু অনাগত দিনতো আমি এনেধৰণে ক্ৰিকেট বুলি নহয় অন্যান্য খেলসমূহ অনুষ্ঠিত কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে খেলুৱৈসকলক উৎসাহিত কৰিবলৈ, লগতে তেওঁলোকক এটা দিশ দিবৰ কাৰণে আমি প্ৰচেষ্টা সদায় মানে আগবঢ়াই ৰাখিম। আমি দেখিবলৈ যে গোটেই অসমত নিচাযুক্ত বস্তু সামৰি লোৱা যুৱক যুৱতীক দেখিব পোৱা গৈছে, ইয়াৰ ওপৰত আপুনি কি কয়? হয়, এতিয়া যিহেতু ড্ৰাগছ বিৰোধী অভিযান চৰকাৰে আৰম্ভ কৰিছে আৰু আমি দেখিবলৈ পাইছোঁ যে আটাইতকৈ ডাঙৰ কথাটো হ'ল যি খেলৰ প্ৰতি আমাৰ ল'ৰা ছোৱালীবিলাকৰ যিটো অনীহা হৈছে, তেওঁলোকে উঠি অহা যুৱ প্ৰজন্মৰ ড্ৰাগছ, ভাং এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ৰাগিয়াল বস্তু সেৱন কৰা দেখিবলৈ পোৱা গৈছে। গতিকে এই ক্ষেত্ৰত যিসকল উঠি অহা ল'ৰা ছোৱালী আছে তেওঁলোকক আমি এনেধৰণৰ খেলৰ মাজত তেওঁলোকে সোমাই মনোনিৱেশ কৰি খেল জগতত ক্ৰীড়া জগতত মনোনিৱেশ কৰি যাতে সেইসমূহ বেয়া বস্তুৰ পৰা আঁতৰাই আহি যাতে অন্ততঃ নিজৰ খেলো খেলিলে, অন্ততঃ তেওঁলোকৰ শৰীৰটো অনুশীলন হ'ল আৰু স্বাস্থ্যও ভালে থাকিলে। গতিকে এই ধৰণে আমি ভাবিছোঁ যে ক্ৰীড়া অনুষ্ঠিত কৰি থাকিলে অন্ততঃ ছাত্ৰ ছাত্ৰীসকল বা ল'ৰা ছোৱালীসকল উঠি অহা প্ৰজন্মই যাতে বেয়া বস্তু সেৱন কৰিব নোৱাৰিব বা তেনেকুৱা ধৰণৰ মানে মানসিকতা ক্ৰীড়াৰ লগত জড়িত হৈ থাকিলে তেওঁলোকে ডেফিনেটলি এইটো বস্তুৰ পৰা আঁতৰি থাকিব পাৰিব। আমি তাকে ভাবিছোঁ আৰু এনেকুৱা ধৰণৰ অনুষ্ঠিত হৈ থাকিলে অন্ততঃ মনবিলাক খেলৰ প্ৰতি এটা ধাউতি আহিব বুলি আশা ৰাখিছোঁ।